গাইজ আজি ভিডিঅ'টোত অলপমান ডিছকাশ্যন এটা কৰোঁচোন জানেনে বাৰু আমাৰ অসমত কিয় জাষ্টিছ পোৱা নাযায় জানেনে বাৰু আমাৰ অসমত কিয় ইমান মানে কাৰাপশ্যন আছে ডাইৰেক্ট চিধা কথা কাৰাপশ্যন আছে সেইকাৰণেতো জাষ্টিছ পোৱা নাই ন চিধা কথা আজি জোনমণি ৰাভাৰ কেছটো কি হ'ল একো আমি উত্তৰ নাই পোৱা ইভেন মই সেইটো টাইমৰে মানুহ ঠিক আছে যেতিয়া জোনমণি ৰাভাৰ কেছটো মানে হাইপ লৈছিলে জাষ্টিছ পাব মানুহ মানে চিঞৰ বাখৰ কৰিছিলে সেনেকুৱা টাইমতে কি হ'ল হাই ছেকেণ্ডেৰী ৰিজাল্ট দি দিলে এতিয়া কোনে দিয়ালে কিয় দিয়ালে কি কাৰণে দিয়ালে এইবোৰতো চবেই আপোনালোকে জানেই চাগে মই তাৰ ওপৰত চাউণ্ড নিদিওঁ আৰু কিন্তু আমাৰ অসমৰ মানুহবোৰ মূৰ্খ নেকি বাৰু মানে আমি যেতিয়া জানো এতিয়া ৰিচেণ্টলি এতিয়া কি চলি আছে আঁচনি এতিয়া জুবিন গাৰ্গৰ যেতিয়া ডেথৰ কাৰণে চবেই চাউণ্ড কৰি আছে ন চাউণ্ড দি আছে চবেই তো সেনেকুৱা টাইমতে আঁচনি ওলাইছে এই বা ফ্ৰী তেল দিয়া কথা ওলাইছে মানে আমাৰ মই চৰকাৰক একো নকওঁ আমাৰ ৰাইজে কিবা অলপমান মূৰ্খনে নে হেবেঙা নে বেঙাই নে কি বাৰু মানে আমি লোভীয়া নেকি হা লোভত মৰি যাওঁ যে মানে আমি মগজত আমাৰ কি আছে যে আমি যিটো কাৰণে আমি আৱাজ উঠাই আছোঁ মানে একবাৰ আপোনালোকে নিজে ভাবকচোন এজন এনেকুৱা মানুহ যোনে নিজে নাখায় লোকক খোৱালে এজন এনেকুৱা মানুহ যোনে বছ ষ্টুডিঅ'ত হ'লে আৰু নিজৰ ঘৰটো কৰোণা টাইমত দি দিলে কোৱাৰেণ্টাইনৰ কাৰণে সেই মানুহজন আজি নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা আৰু তেওঁৰ যিটো ডেথ হ'ল সেই ডেথটো চবে খেল কৰি আছে পলিটিক্স আনি দিলে তাক আৰু তাৰপিছত যদি আমি মানে এনেকুৱা মানে অলপ ননচেন্স টাইপৰ কামবোৰ যদি কৰি থাকোঁ লাইক জাষ্টিছৰ জেগাত মানে বহুতৰ মই মুখত শুনিছোঁ অৰুণোদয় আঁচনি পালি নি এবাৰ আমি পালোঁ দেই জুবিন গাৰ্গৰ কথা কিবা জানেনে এইবোৰ চৰকাৰে কি কৰিব কৰি দেখা যাব কি মানে আজি জুবিন গাৰ্গ আপোনাৰ যদি ল'ৰা হ'ল হয় তেতিয়া আপুনি এনেকৈ ক'লে হয় ন যি হ'ব দেখা যাব যা এইটো নহয় এইটো কথা নহয় বিজেপি থাকক বা কংগ্ৰেছ থাকক বা কোনোবা এটা দল নাথাকক কিয় চকীত মই এইটো কথাই ক'ম যে আমাৰ ওচৰত যদি 10,000 আছে আমি এটকা সেই তাহাঁতক দি তাহাঁতক উঠোৱাইছোঁ সেইকাৰণে তাহাঁতৰ কোটি টকা হৈছে তো আমি ভয় কৰিলে নহ'ব নহয় তাহাঁতৰ ওচৰত কোটি টকাৰ যিমানখিনি কোটি টকা যে দেখিছে তাহাঁতৰ ওচৰত এই কোটি টকাৰ পৰা এটকা হ'লেও বা 5 টকা হ'লেও আমাৰ হয় আমাৰ টেক্স হয় আৰু আমি ভোট দিছোঁ এনেই 1000টা ভোট এনেকৈ লৈ লোৱা নাই আমি দিছোঁ কাৰণে 1 টকা এনেকৈ দিছোঁ ভোট ক'ব গ'লে সৰল ভাষাত কৈছোঁ 1 টকা দিয়াৰ কাৰণে 1000 টকা হৈছে 1000টা মানুহ আছে আমাৰ অসমত বা কোটিটা মানুহ আছে আমাৰ অসমত এই কোটিটা মানুহে 1 টকা দিয়াৰ কাৰণে তাৰপিছত কোটি টকা হ'ল সৰল ভাষাত বুজাইছোঁ কাৰণ ডাঙৰকৈ বুজালে আপোনালোকে বুজি নাপায় কথাটো আৰু এইবোৰ ভিডিঅ' কিয় জানো ডাঙৰ ইউটিউবাৰ্ছে নবনায় সিহঁতক অভিয়াছলি কিছুদিন আগত ডিম্পুৱে বনাইছিলে ভিডিঅ' এটা ঠিক আছে এইটো মই ওৱান টেকত বনাই আছোঁ কোনো কাট নাই কিছুদিন আগত ডিম্পুৱে বনাইছিলে ভিডিঅ' এটা ভূত চুৰিৰ ওপৰত সি কপি কৰিছিলে হেৰিৰ পৰা চাই এইটো কি আছিলে ধ্ৰুৱ ৰাতিৰ পৰা চাই পিনে কপি কৰিছিলে তাৰপিছত তাৰ ভিডিঅ' সি বঢ়িয়াকৈ বুজাইছিলে ভালকৈ কৈছিলে আৰু ভিডিঅ'টো কেইদিনমানৰ পিছত গায়ব তাক কমেণ্টছত বহুতে গালি দিলে কিয় ডিলিট কৰিলি আৰু সি ৰিভিল নকৰিলে মেবি তাক গালি দিছিলে চাগে ওপৰৰ পৰা আৰু সেইটোৱে চলি থাকে আমাৰ অসমত মাত দিয়ে বহুতে মাত দিয়ে নিদিয়া নহয় দিয়ে আৱাজ উঠায় কিন্তু তাক ধপায় আৰু ধপোৱাৰ পিছত তাক ছাপৰ্ট দিবলৈ আমাৰ অসমৰ ৰাইজ নাহে যাৰ ফলত সি মানে হাৰ মানিবলগীয়া হয় আজি ময়ো চাগে এই ভিডিঅ'টো বনোৱাৰ পিছত মই কোনো কণ্ট্ৰভাৰ্চি নাই অনা দেই প্ৰথম কথা মই কোনো এটা দলক ছাপৰ্ট নাই কৰা নেক্সট কথা আৰু থাৰ্ড মই পলিটিক্স ভালেই নাপাওঁ মোৰ যে ভোট দিবলৈও মন নাযায় আৰু ভোটাৰ কাৰ্ডটো মোৰ ওচৰত আছে সেইকাৰণে কাৰণ ভোটাৰ কাৰ্ড বহুত দৰকাৰ পৰে ন এতিয়া বেংকত একাউণ্ট এটা খুলিবলৈ যাওঁতে ভোটাৰ কাৰ্ডৰ দৰকাৰ পৰে সেই তাৰ কাৰণে আছে ভোটাৰ কাৰ্ড কিবাকৈ যদি কোনো মানে দৰকাৰ নপৰিলে হয় ভোট দিব নালাগে ভোট নিদিয়া হ'লেও যদি হয় মই নিদিলোৱে হয় আৰু চাগে নিদিমেই নালাগে বোলো একাউণ্ট এটা দুটা খুলি মেলি থৈছোঁ বা নহ'লে জেপতে পইচা ৰাখিম আৰু কোনো দৰকাৰে নাই মানে মনে নোযোৱা হ'ল কোনটো পাৰ্টিক ভোট দিব গোটেই গালটোতো দালালে বহি আছে ন আপোনালোকলৈ মানে চিধা প্ৰশ্ন এটা কি আপোনালোকে মানে অলপ চাওকচোন ডিপলি বুজক এটা মানুহ এনেকুৱা ইমান ভাল মানুহ যাৰ লেখীয়া কোনো হ'ব নোৱাৰে যোনে যাৰ আৱাজ ইমান ধুনীয়া মধুৰ ইমান ধুনীয়া গায় ঠিক আছে সি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল মই এইটো এইকাৰণে কৈছোঁ কাৰণ মোৰ বেয়া লাগিছে অলপ মানে তাৰ যেতিয়া আপুনি চাব ন গোটেইখিনি তাক কিমানে ইউজ কৰিলে সি তাৰপিছত তাহাঁতৰ লগত একো বেয়া নকৰিলে উল্টা তাৰ মেনেজাৰটোৱে মানে যেতিয়া জুবিন দাৰ ওচৰত কোনোবা এটা অটোগ্ৰাফৰ কাৰণে যায় ন মেনেজাৰটোৱে তাক ঠেলা মাৰি আঁতৰাই দিয়ে কিন্তু সি আনে মানে ওচৰলৈ মানে এনেকুৱা টাইপ জুবিন গাৰ্গ আৰু তাৰ আজি মাৰ্ডাৰ হৈ গ'ল বা মাৰ্ডাৰ মানে এতিয়া মাৰ্ডাৰ বুলি ক'ব নোৱাৰি কাৰণ এতিয়া এক্সিডেণ্টেল ডেথ হৈ গ'ল মানি লৈছোঁ আৰু সেইটো আমি মানে কেনেকৈ মানি ল'ম বাৰু কওকচোন বাৰু
এতিয়া ছিংগাপুৰৰ পৰা কৈছে যে ডুবি কেনে মৰিছে পানীত, ঠিক আছে মানি লৈছোঁ, তাত ৰিপৰ্টত ওলাইছে ডুবি কেনে মৰিছে, কি ঠিক ডুবাই মাৰিছে। ফিল্মছ আমিও চাইছোঁ, কেনেকৈ মাৰিব পাৰি আমিও জানো, ঠিক আছে। ডাইৰেক্ট চিৰিয়াছলি কথা, আমি ভিডিঅ'বোৰ যিবোৰ পালোঁ নেটফ্লিক্সৰ লগতে যে আপলোড হ'ল, সেই ভিডিঅ'বিলাকত বছ আমি দেখিছোঁ ইনজয়মেণ্ট চলি আছে, কিন্তু কি ঠিক বেক কেমেৰা ডুবাই কেনে মাৰিছে। আজি টাইমত চব নিজৰ ওচৰত পাছে ঘূৰি ফুৰাবোৰতো বিষাক্ত সাপহে, কোন কেতিয়া খুলি দিয়ে কোনে গম পায়, খুটাৰ পিছততো মৰিলে, আপুনি গমো নাপাব কোনে মাৰিলে। এইটোৱে হ'ল বা জুবিন গাৰ্গৰ লগত। আৰু এতিয়া বৰ্তমান টাইমত তেওঁৰ যিহেতু ইমান দিন লগাই দিলে, আজি 1 মাহ হৈ গ'ল, তো কোনো চাবুট নাই, কোনো প্ৰুফ নাই। এতিয়া লাহেকৈ তেহেঁতক কেইদিনমান দিনৰ কাৰণে জেল হ'ব, তাৰপিছত বেল শেষ। আৰু এই জোনমণি ৰাভাৰ লিখা কেছটো লিখা এনেকৈ জুবিন গাৰ্গৰ কেছটো পৰি যাব, আৰু তেতিয়া আপুনি বা মই কি কৰিব পাৰিম, এতিয়াও লাহে লাহে চলি আছে। এতিয়া জানেনে কি চলি আছে, আজি কিছুদিন আগত ৰাহুল গান্ধী আহিছিলে, এই ৰাহুল গান্ধী আহিছিলে তেতিয়া নাহিলে কিয়, ভূপেন হাজৰিকাৰ দোকানতে নাহিছিলে, এইবোৰ চলি আছে। আৰে মোৰ নিজৰ কথা কৈছোঁ, মোৰ নিজৰ থিংকিঙৰ কথা কৈছোঁ, মোৰ যিমান দুশ্মন নাথাকক কিয়, মোৰ বেয়া দিনত যদি আহিছে তো আহিছ, ভাল লাগিছে, মোৰ লগত এইটো থাকে। কিন্তু এই গোটেই মানে মোক এটা কথা কওক দেই, যিটো মানুহে যে বৰ বেছিকৈ কৈ আছে, মই নাম নকওঁ, বৰ বেছিকৈ কৈ আছে, মই পলিটিক্স একদমেই বিচৰা নাই জুবিন গাৰ্গৰ সেইটো, সিয়ে পলিটিক্স বেছিকৈ আনি আছে, অলপ ডিপলি চাওক, বুজি আছে বহুতে, লাখটা মানুহে বুজিছে, অলৰেডি বুজি পাইছে, লাখটা মানুহে চাই কেনে বুজি পাইছে, কিন্তু তাৰে 1000টা মানুহৰ মগজত সোমাই আছে সিয়ে ভাল, কাৰণ আমি স্কুটি পাইছোঁ হাই ছেকেণ্ডেৰীত, কাৰণ আমি অৰুণোদয় আঁচনি পাইছোঁ, হোৱাট ইয়াৰ, আমি আঁচনিৰ কাৰণে স্কুটিৰ কাৰণে আমি মানে লোভৰ কাৰণে আমি জুবিন গাৰ্গক হেৰুৱাই দিলোঁ। একবাৰৰ কাৰণে এনেকৈ ভাবক, জুবিন গাৰ্গ আপোনাৰ ল'ৰা বা আপোনাৰ সন্তান আছিলে, এনেকৈ বুলি ভাবকচোন, তেতিয়াও এনেকৈ ক'বনে আপুনি? মানে কি মানে মই বুজি পোৱা নাই। এই ভিডিঅ'টো মই বনোৱা মানে মেইন অৰ্থটো হৈছে, কাইলৈ যদি গোটেই অসমখনত যিমানখিনি শিল্পী আছে চব যদি এনেকৈ কোনোবাই যদি মাৰি পেলাই দিয়ে, আমি চবে কি এনেকৈ দুদিনমানৰ কাৰণে জাষ্টিছ চিঞৰি থাকিম, তাৰপিছত নেক্সট 3 নম্বৰ দিনাখন তিলানী খাবলৈ যাম, তাৰপিছত খাই বৈ আহি মানে ঘৰত গৈ হাগি দিলোঁ, বছ খতম, এইটোৱে নেকি? এইটো টপিকৰ ওপৰত ডাঙৰ ইউটিউবাৰ্ছে ভিডিঅ'বোৰ নবনায়, তেহেঁতক ধমকি আহে বাবা, মই গম পাওঁ এইটো কথা, মই বনাইছোঁ এই ভিডিঅ'টো, মই ডিলিট নকৰোঁ, যোনে যি ধমকি দিবলৈ আছে দি থাকক, মাৰিবলৈ আছে মাৰি থৈ যাব কথা, কাৰণ এইটো মই বনাইছোঁ সেইকাৰণে ৰাইজৰ কাৰণে বনাইছোঁ, ৰাইজে অলপমান কথাটো বুজক। আমি খেলনা নেকি নে যন্ত্ৰ? আমাক ইউজ কৰিব লোকে, আমি যন্ত্ৰ? মই এইটো বস্তু বুজি নাপাওঁ, আপোনালোকে ভয় কিহৰ ভয়? ভোট নিজেহে দিছিলে, আমি নিজেহে দিছিলোঁ ভোট, এতিয়া যেতিয়া পাৱাৰ আহি গ'ল অপনেণ্টৰ হাতত, তো আমি ভয় খাওঁ, মাৰি দিবলৈ আছে, পুলিচকেইটা তাৰে কথা শুনে। সি মানুহ এটা, আমি কোটিটা, আমি কোটিটাই এটকা দিয়াৰ কাৰণে সি কোটিপতি হ'ল, এই বস্তুটো বুজিব। বৰ্তমান টাইমত হ'ব পাৰে আমাৰ জেপত পইচা নাই, কিন্তু আমি কোটিটাই এটকা দিয়াৰ কাৰণেহে সি কোটিপতি হৈছিলে, আমি সেই তেনেকৈ এটকা লৈ ল'বলৈও পাৰোঁ। বজাৰততো লাগিব পাৰে ন, যেতিয়া দাম বাঢ়ে যে বস্তু এটাৰ, কেনেকৈ এনেকৈ দাম বাঢ়িলে, মই ইমানেই দিম, ইয়াত কিয় চিঞৰিব নোৱাৰে? কি কাৰণে চিঞৰিব নোৱাৰে? যদি আছিল ৰিয়েল লাইফত যদি মানে একো আৱাজে উঠাব নোৱাৰে, তো নুঠাবই, ইউজে কৰিব দিব মানুহক, সেইটোৱে বেটাৰ হ'ল। থেংকছ। মই ইমানেই ক'ম, আজি যদি জুবিন গাৰ্গে যদি জাষ্টিছ নাপায়, তাৰ মেইন কাৰণটো চৰকাৰ নহয়, তাৰ মেইন কাৰণটো আমাৰ সাহস নাই ক'বলৈ, আমি মনত ৰাখিম, জিন্দেগী যদি জুবিন গাৰ্গে জাষ্টিছ নাপালে, আমাৰ অসমৰ ৰাইজৰ ভুল আছিলে আৰু আমাৰ ভুল আছিলে, কাৰণ আমি ভয় কৰি থাকি গ'লোঁ, সেইটোৱে আমাৰ ডাঙৰ ভুল। শেষত জয় জুবিন দা।